আজি কুৰ্ম বতাৰ নাট আছিলেতো কুৰ্ম ওজন মানে কুৰ্ম যেতিয়া ওলাইছিলে তেতিয়া মানুহ এজনে একদম আই জাগি গৈছিলে পুৰা চুলি তুলি জোগাইছে আমি মানে ভয় খাই গৈছোঁ তো মাজতে ভাওনা মানে ৰখি যা হৈছিলে মাজতে ক্লিপ এটা ভৰাই দিওঁ আপোনালোকে চাব কেনেকুৱা মানে ভয়ানক আছিলে দৃশ্য আজি শিৱগাম গম পালে মেকআপটো ধুনীয়াকৈ মাৰি দিছে দাদা এজনে চব মেকআপ হেৰি এনেকৈ সেই বটল এটালৈ ঘূৰি ফুৰিছোঁ আমাৰ বিটু হাগিব লাগিছে এইটো হাগিব লাগিছে আজি যিটো বায়ন গৈছিলে অৱস্থা বেয়া এটা বটল পানী দি চাগিলে গামোচাখন দিলে হয় হাগিব লাগিছে বিটু পথাৰলৈ যা বিটু পথাৰলৈ নমস্কাৰ বানৈ কি খবৰ সকলো চাব নিশ্চয় ভাল আৰু তো বহুত দিন ভ্লগ বনাব পৰা নাই মানে আজিকালি বনাবলৈ মন নাযায় এলাহ লাগে কিবাও মানে ভিডিঅ' বনাই আনো ঘৰলৈ তাৰপিছত এডিট কৰিবলৈ কিবা এলাহ লাগে বহুত দিন থাকি যায় সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই তো মাজে মাজে ভাওনা কৰি আছোঁ তাৰপিছত মানে ব্লগ শ্লগহে বনাব পৰা নাই তো সেইদিনা কৰিলোঁগৈ 3 তাৰিখে এখন বিবিজানত ৰুক্মিণী হৰণ মহাভাৰত গালোঁগৈ সেইদিনা এখন ভিডিঅ' মানে বনাবলৈ মন নগ'ল সেইকাৰণে নিদিলোঁ আপলোড তো আজি আছে ভাওনা হেৰিয়াত গোলাঘাট জামগুৰি কুঁৱৰী গাঁও নে কি বুলি কয় এখন তালৈ যাম আজি হেৰিয়ে মাতিছে আজি ছবন ভাইটিয়ে মাতিছে আজিৰ নাট কুৰ্ম অৱতাৰ গামগে শিৱ মহাদেৱ পাজি পুৰা ওলাই যাম আৰু ঘৰৰ পৰা 4টামান বজাত তো দূৰো আছে নহয় গোলাঘাটৰ পৰা 12 কিলোমিটাৰমান যাব লাগে তো শুই আজি ভিডিঅ'টো আমাৰ আৰম্ভ কৰিছোঁ মানে ঘৰ চৰ বনাই আছে তো চাই থাকক আৰু দেই अभी मजा आएगा ना भिड़ो মানুহে আহি পাই গ'লহি মানে ঘৰৰ পৰা পাই গ'লহি ডাইৰেক্ট আমাৰ চাউণ্ডৰ গাড়ী চাউণ্ড আজি চাউণ্ড মানে আমাৰ লেলা দা এইটো বিটুকো লৈ আনিছোঁ আজি এইপিনে আমাৰ সদা দা এইপিনে আমাৰ আকাশ তো ধুনীয়াকৈ গৈ আছোঁ আৰু মানে মাস্কখন পিন্ধি আছোঁ বিশেষ এটা কাৰণত দেখুৱামগৈ তাত সকলোকে তো আমি গৈ আছোঁ আজি ভাওনা কৰিবলৈ দে আৰু ভাওনাৰ জীৱন গাড়ীত গৈছোঁ কেনেকৈ দিছে कौन है ये लोग कहाँ से आते हैं পালোহি বান্ধৈ গোলাঘাট কুঁৱৰী গাঁও এখন কুঁৱৰী গাঁও বুলি কয় এই বস্তা মাৰি থৈছে ধুনীয়াকৈ আজি ৰাতি নাট হ'ব কুৰ্ম অৱতাৰ তো ধুনীয়াকৈ পালোহি দিনে পোহৰে আৰু তো মানুহ আহিব খন্তেক পাছতে পাই গ'লোহি চাহটো ধুনীয়াকৈ সলকাই ল'লোঁ তাৰপিছত আমাৰ ডিডুদা ভায়েক আজি ভীমদা আজি দুহাৰ চলাব ডিডুদাৰ লগত পৰা তো আহি আছোঁ মোৰো মোচন দি আছে শিখৰ খাৰ আছে ধুনীয়াকৈ ল'ৰাটো ধুনীয়া খালি চেনী চাই থাকক পূৰা মানুহ এতিয়া গোট খালে আৰু এয়া নামঘৰ পৰিৱেশ সেইটো ছবন ভাইটি ইয়ে আজি ভাওনাখন কৰিবলৈ নিমন্ত্ৰণ কৰিলে পোৱালিটোৱে তাৰপিছত ই দুহাত বহিব তাৰপিছত এইপিনে আমাৰ লেলাদাহঁতো ধুনীয়াকৈ মাইক চাইক মানে পূৰা আৰ্টিষ্ট কৰি আছে আৰু খন্তেক পাছতে আমাৰ ভাওনা আৰম্ভ হ'ব লাহে লাহে মানুহো আহি পাইছেহি গায়নমেন মানে আৰম্ভ কৰিব লৈছে আৰু পাক চাক মাৰিছে সকলোৱে টাইম হৈ গ'ল পূৰা মেকআপ ডাইৰেক্ট আজি চুচিবলৈ গ'লেও চুচি আহিছোঁগৈ তাই শিৱগাবলৈ কিছু সময়ৰ পাছত মানুহে ধুনীয়াকৈ আজি শিৱগাম গম পালে মেকআপটো ধুনীয়াকৈ মাৰি দিছে দাদা এজনে চব মেকআপ शाबाश बेटा बहुत बढ़िया পুৰা গৰম পুৰা ভাওনা চলি আছে
নকৰিব পলম
মনখনৰ কাম কৰাৰ দেব জনাৰ্দন আমার পরিবারে করম কেমন দেবতার আকাঙ্ক্ষিত বৃত্তি উদ্ধার ইয়ার দেবতার ব্যবহার লাভ মহাদেব হে মহাদেব সমগ্র মন্থনৰ সময়ত উৎপত্তি ফলাফল নিৰূপণ কৰি আপুনি সকলোকে মহাসংকটৰ পৰা ৰক্ষা কৰি আৰু তাৰ বাবে আপোনাৰ কণ্ঠৰ গৰম নীলালৈ সেই নীলকণ্ঠ নামে মই হে সৃষ্টিকৰ হে মহাদেৱ যাওঁ কেৱল আপোনালোক নিষ্ঠ দেবেন্দ্ৰ অসমে যোৱা অমৰাৱতী ময়ো যাওঁ নিষ্ঠূপে বৈকুণ্ঠ ধাম জয় গুৰুমূৰ্তি ভগৱান কেইটালে হেৰি এনেকে সেই বটল এটালৈ ঘূৰি ফুৰিছো আমাৰ বিটু হাগিব লাগিছে ৰাইজ হাগিব লাগিছে ঐ বিটু ল হাগ দে যা এইটো বেয়া বিটু হাগিব লাগিছে আজি যিটো বায়ন গৈছিলে অৱস্থা বেয়া এটা বটল লৈ পানী দি চাগিলে গামোচাখন দিলে হয় হাগিব লাগিছে ঐ বিটু পথাৰলৈ যা বিটু পথাৰলৈ যা ভাওনাঘৰৰ পৰা ঘৰলৈ গৈ আছো চব লেবেদান চব পৰি আছে এইবিলাক চাউণ্ড গাড়ী থকা আমি গৈ আছো ঐ বিশাল কেনেকুৱা হ'ল আজি ভাওনা ভালে আছে বাকী টোপনি খতি আৰু তো মানুহে আজি বিৰাট ভয় এটা খালো মানে আজি কুৰ্ম বতাহ নাট আছিলেতো ওজন মানে কুৰ্ম যেতিয়া ওলাইছিলে তেতিয়া মানুহ এজনে একদম আই জাগি গৈছিলে পুৰা চুলি তুলি জোগাইছে আমি মানে ভয় খাই গৈছোঁ তো মাজতে ভাওনা মানে ৰখি যা হৈছিলে মাজতে কিনি পেলাই ভৰাই দিওঁ এনেকৈ চাব কেনেকুৱা মানে ভয়ানক আছিলে দৃশ্যটো তো আজিলৈ বেছি কথা নকওঁ ৰাতিপুৱা হৈছে সামৰি দিছোঁ আৰু